এটা নৰসিংহৰ পাত, এইটো ভেদাইলতা, পিঁয়াজ, জলকীয়া, এইটো হৈছে বেচন, এটা দি দিম অলপ। এয়া হৈছে চাউলৰ গুড়ি অলপ দিছোঁ। নিমখ দিছোঁ, গৰম গুড়া অলপ দিছোঁ, অকণমান নেমু অলপ দিছোঁ। অলপ পানী, সানি দিছোঁ ধুনীয়াকৈ। এনেকৈ আঠাকৈ সানি দিছোঁ। এনেকৈ পাত বেছি আৰু বেচন কম হ'লে মোক খাই ভাল লাগে মোক বহুত। এতিয়া তেল কমকৈ ভাজিম। তেলখিনি গৰম হ'ব। পকৰি হ'ল তৈয়াৰ। গৰম গৰম পকৰি। এটা খাইছোঁ। ধুনীয়া লাগছে খাই। আপোনালোকে এনেকৈ বনাই খাব। এবাৰ খাই কিনে সন্ধিয়া চাহৰ লগত খাব, কি ধুনীয়া লাগে খাই মজা পাব। গতিকে
এনেকৈ ধুনীয়া ধুনীয়া ভিডিঅ' চাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক হ'লে ফ'ল' কৰি দিব ভাল লাগিব তেতিয়া মোৰো থেংক ইউ